Hey guys, assalamu alaikum, namaskar, welcome to my channel. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অতি সহজে হৈ যোৱা ৰেচিপি, দাল তড়কা ৰেচিপি। আৰু এয়া একেবাৰে বেসিক ইনগ্ৰেডিয়েন্টছ যিবোৰ আপোনাৰ ঘৰতে এভেইলেবল থাকে সেয়া দি আপুনি তৈয়াৰ কৰিব পাৰিব। ফাৰ্ষ্টত মই ইয়াত 1 কাপ মুগ দাল তিয়াই লৈছোঁ। তাৰ পাছত হেতু কাপতে হাফ মসুৰ দাইল তিয়াই লৈছোঁ। এইটো ৰেচিপি বনাবলৈ আপোনাৰ বিশেষ একো দৰকাৰ নাই। আপোনাৰ মোৰ ওচৰত আছিল তিয়হ, মই তিয়হ ডাঙৰ ডাঙৰকৈ ডখৰকৈ কাটি লৈছোঁ। আপোনাৰ ওচৰত যদি গাজৰ আছে, ফ্ৰেঞ্চ বিন আছে বা লাও আছে, আপুনি সেয়াও এনেকৈ ডাঙৰ সাইজত কাটি পেলাই আপুনি বনাব পাৰে। মোৰ ওচৰত তিয়হ আছিলে, মই তিয়হ দি পেলাই বনাম। আপুনি আলু মিক্স কৰি দিব পাৰে। আৰু ইয়াত মই কেঁচা জলকীয়া, এটা গোটা নহৰু, তেজপাত দুখিলা আৰু এয়া নৰসিংহ পাত এয়া মই ৰেডি কৰি থৈছোঁ। আৰু এইফালে মই দাইলখিনি তিয়াই থৈছিলোঁ হাফ এন আৱাৰ, এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। তাৰ পাছত মই এইখিনি এতিয়া কুকাৰত বইল কৰি ল'ম। এইখিনি এতিয়া মই কুকাৰত ধোৱা দাইলখিনি দি লৈছোঁ। তাৰ পাছতে ইয়াত মই যিখিনি তিয়হ কাটি থৈছিলোঁ তিয়হখিনি মই ইয়াত দি দিম। তাৰপিছত ইয়াত মই গোটাকে 4-5 ফুটা সৰু সৰু মই এনেকৈ নহৰু ইয়াত দি দিছোঁ। লগত মই দি দিম তেজপাত দুখিলা আৰু নিমখ সোৱাদ অনুসৰি, এচামুচ হালধি গুড়ি আন্দাজ মতে। তাৰপাছত মই ইয়াত পানী দি পেলাই এইখিনি মই 2-3টা চিটিত বইল কৰি ল'ম। গেছটো মই কৰি লৈছোঁ অন। আৰু এতিয়া মই ঢাকনখন মাৰি মই 3টামান চিটি মাৰিবলৈ দিম। দাইলখিনি বইল হোৱালৈকে মই তড়কা বনাবলৈ যিখিনি বস্তু লাগে ৰেডি কৰি লৈছোঁ। সেইখিনি মই পিঁয়াজ কাটি ল'লোঁ, গোটা মছলা জিৰা, কালঞ্জি আৰু চফ, আৰু এইখিনি সৰু সৰুকৈ নৰসিংহ পাত কুটি লৈছোঁ, নহৰুও কুটি ল'লোঁ। আৰু এইখিনি হোৱালৈকে মই তাৰপাছত বইল দি দিছোঁ। আৰু এইখিনিও মই এতিয়া হৈ গ'ল, 3টা চিটি মাৰিলে এতিয়া মই তড়কাখিনি বনাবলৈ ৰেডি কৰিম। এয়া চাওক, এইখিনি ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া এইখিনি মই বইল এটাত ট্ৰান্সফাৰ কৰি ল'ম। এতিয়া কুকাৰটো মই পাতি দিলোঁ আৰু এতিয়া কুকাৰটো মই গৰম হ'বলৈ দিম। কুকাৰটো এতিয়া গৰম হৈ গ'ল। এতিয়া ইয়াত মই দি দিম মাষ্টাৰ্ড অইল। ইয়াত মই এতিয়া যিখিনি গোটা মছলা থৈছিলোঁ জিৰা, চফ আৰু কালঞ্জি, এইখিনি মই ইয়াত দি দিছোঁ। তাৰপাছত মই দি দিম পিঁয়াজ। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কেঁচা জলকীয়া 2টা আছিল, মই সেয়া দি দিছোঁ। তেলতে মই অলপ, যিহেতু দাইলত নিমখ দিয়া হৈছিলে, অলপ নিমখ দিছোঁ, একেবাৰে অলপ। তাৰপাছত মই যিখিনি নহৰু পেষ্ট কৰি থৈছিলোঁ নহৰুখিনিও মই দি দিম। আৰু মছলা ইয়াত মই দি দিম, হালধি অলৰেডি দিছোঁ, বেছি নিদিওঁ, অকণমান দিম, হাফ স্পুন এখন চামুচত। আৰু কাশ্মীৰী লাল মিৰ্চ দিম মই এচামুচ, অকণমান এচামুচতকৈ বেছি। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। লগত মই অলপ ধনিয়া পাউডাৰ, অলপ জিৰা পাউডাৰ, অলপমান পানী দি মই এইখিনি ছ'টে কৰি ল'ম। আৰু যিখিনি নৰসিংহ পাত মই থৈছিলোঁ কাৰী লিভছ, সেইখিনি মই দি দিছোঁ। এইখিনি এতিয়া মই অকণমান ড্ৰাই হ'বলৈ দিম। আপোনালোকে অলপ মিট মছলাও দিব পাৰে, ট'টেলি অপশ্যনেল হয়। মই হাফ স্পুনমান দিছোঁ। মছলাখিনি মই অলপমান ৰ'ষ্ট কৰি লৈছোঁ। দেখিছে কালাৰটো খুব ধুনীয়া হৈছে।
আপুনি ইচ্ছা কৰিলে ইয়াত বিলাহীও দিব পাৰে, মই ইয়াত এতিয়া দিয়া নাই, ট'টেলি অপশ্যনেল। এতিয়া দাইলখিনি মই ইয়াত ঢালি দিম। মই অফ কৰি দিছোঁ, হৈ গ'ল এইখিনি। এইটো একেবাৰে চিম্পল ৰেচিপি। মই গাৰ্নিছ কৰি দিছোঁ, ইয়াত ডিম এটা মই ফালি পেলাই এনেকৈ দি দিছোঁ। ট'টেলি অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এইটো ৰেচিপি আপোনালোকে এতিয়া ৰুটি হওক, পুৰি হওক বা আপোনালোকে ৰাইচৰ লগতো খাব পাৰে। আৰু মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে এইটো ট্ৰাই কৰিব, আৰু মোক প্লিজ ট্ৰাই কৰিলে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা হৈছে। তেতিয়ালৈকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ, তেতিয়ালৈকে ধন্যবাদ।